জীৱন পথত আধা অঁকা ছবিখন কেনেকৈ হঠাতেই হেৰালে। আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাই আপোনালোকৰ মাজলৈ আহি আছে এটি সুন্দৰ গীত। শীঘ্ৰেই মুক্তি লাভ কৰিবলগীয়া গীতটোত কণ্ঠদান কৰিছে পশ্চিম দৰঙৰ জনপ্ৰিয় কণ্ঠশিল্পী বিনোদ কলিতাই। গীতৰ কথা কৈলাশ ৰাজবংশী আৰু পিংকু চিয়ামৰ, গীতৰ সুৰ বিনোদ কলিতাৰ। গীতটো শ্ৰোতা দৰ্শকে আদৰি ল'ব বুলি আশা কৰিছে শিল্পীসকলে। হেৰুৱা সপোন আজি, হেৰুৱা সপোন আজি। নমস্কাৰ, মই কৈলাশ ৰাজবংশী। মই আৰু মোৰ ভাইটি পিংকু চিয়াম আমি দুয়োজন একেলগে হৈ গীত লিখিছোঁ আৰু দুয়োজনৰ কথাৰে। এই গীতটি গাইছে আমাৰ অসমৰ অতিকৈ জনপ্ৰিয় কণ্ঠশিল্পী দৰঙৰ বিনোদ কলিতা দাদাই। আৰু গানটো অতি সোনকালে আহি আছে আপোনালোকৰ মাজত। আশা কৰোঁ আপোনালোকে গীতটি আদৰি ল'ব বুলি। ধন্যবাদ। আন্ধাৰৰ মাজতে তোমাকেই বিচাৰি হেৰুৱা সপোন আজি, হেৰুৱা সপোন